অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰৰ সমান্তৰালভাৱে আজি ধেমাজি জিলাৰ সদৰতো আজি দুঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰ যোগেদি আমি পুনৰবাৰ কৈ দিব বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমান্তৰালভাৱে অসমীয়া জাতীয় চেতনা থকা প্ৰতিগৰাকী যুৱকে বা যুৱতীয়ে কোনো কালে কাম অনা নাই আৰু কোনো কালে কাম নামানে এই কথাখিনি কিন্তু স্পষ্ট আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 2019 চনৰ পৰাই আচলতে যেতিয়াৰ পৰাই আচলতে কেব গৃহীত হৈছিলে তেতিয়াৰ পৰাই আমি নিৰৱচ্ছিন্নভাৱে আমি গণতান্ত্ৰিকভাৱে ৰাজপথৰ সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ আৰু তাৰ সমান্তৰালভাৱে যেতিয়া কা গৃহীত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিয়ে মহামান্য উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছে এই কথাটো আপোনালোক অৱগত কিন্তু অতি শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা প্ৰতিগৰাকী হিন্দু শৰণাৰ্থীক আচলতে যেনেধৰণে তেখেতসকলৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু নকৰিবৰ কাৰণে যেনেধৰণে নিৰ্দেশনা প্ৰদান কৰিছে ই আচলতে এক পৰিতাপৰ বিষয় আৰু ই অসমীয়া জাতিটোক আচলতে সমূলাংশে ভংগীশালী কৰা দেখিবলৈ পোৱা গৈছে এখন ৰাজপথৰ এখন সংগ্ৰাম যাৰ দ্বাৰা ইতিমধ্যে পাঁচজনকৈ অসমীয়া যুৱকে ৰাজপথতে শ্বহীদ হ'বলগীয়া এটা ঘটনা সংঘটিত হৈ গৈছে তাৰ পিছতো এইখন চৰকাৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন অমিত শ্বাহ নেতৃত্বাধীন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে আচলতে কি কাৰণে বুজি উঠা নাই আমি এটা কথাত আমি শংকা প্ৰকাশ কৰিছোঁ এই কাৰণেই যে অসমখন আচলতে ভাষাৰ ভিত্তিত গঠিত এখন ৰাজ্য যদি বহিৰাগত যি বাংলাভাষী যি আগ্ৰাসন যদি কা গৃহীত হয় তেতিয়াহ'লে বাংলাভাষীৰ আগ্ৰাসন ঘটিব আৰু ই সমগ্ৰ জাতিটোক আচলতে দুটা ভাগত আচলতে বিভক্ত কৰিব এই কথাখিনি কিন্তু ইতিমধ্যে স্পষ্ট হৈ পৰিছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটাই কথা ক'ব বিচাৰিছোঁ যে ইতিমধ্যে 5জনকৈ তেজাল অসমীয়া যুৱকে নিজকে আত্মবলিদান দিলে এখন আইনৰ বিৰোধ কৰি পেলাই আৰু কোনো কালে আৰু অসমৰ প্ৰতিজন নাগৰিকৰ আচলতে যে ৰাজপথত যাতে আকৌ পুনৰ আত্মবলিদান দিবলগীয়া নহয় তেনে পৰিৱেশ যাতে আপুনি ৰচনা নকৰে তাৰ কাৰণে আমি পুনৰবাৰ আহ্বান জনাইছোঁ আৰু যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ কৈ আছে যে কা কোনো কালে নামানে অসমীয়া জাতীয় চেতনা থকা প্ৰতিগৰাকী অসমীয়া জাতিৰ প্ৰতিগৰাকী ব্যক্তিয়ে ইতিমধ্যে কৈ আহিছে বিভিন্ন বুদ্ধিজীৱীয়ে কৈ আহিছে বিভিন্ন সংস্থাই কৈ আহিছে যে কা কেতিয়াও অসমৰ কাৰণে আচলতে এটা সুৰক্ষিত ভৱিষ্যতৰ কথা নাহে গতিকে আমি কোনো কালে কা মনা নাই আৰু কোনো কালে কা নামানো যদি পৰৱৰ্তী পৰ্যায়ত আপোনালোকে এনেধৰণৰ ঘটনাবিলাক পুনৰ সংঘটিত কৰি থাকে তেতিয়াহ'লে তেতিয়াৰ 2019 চনৰ যি পৰিৱেশ আছিলে 2020 চনৰ যি পৰিৱেশ আছিলে এই পৰিৱেশ কিন্তু অসমৰ ৰাজপথলৈ যে পুনৰ ঘূৰি আহিব এই কথা কিন্তু আমি এই মজিয়াৰ পৰাই স্পষ্ট কৰি দিব বিচাৰিছোঁ আৰু এই কথাখিনিকে আমি কৈছোঁ আৰু সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাত আপোনালোকে জানে এই যে কাৰ বিৰোধী এটা স্থিতি আছে কাৰ বিৰুদ্ধে যে প্ৰতিজন ধেমাজিবাসী ৰাইজে ওলাই আহে এই কথাখিনি কিন্তু স্পষ্ট আজি এই পথাৰৰ বতৰটো এই যুৱকসকল ওলাই আহিছে কা আমি নামানো বুলি ক'বলৈ ওলাই আহিছে যে অনাগত সময়ত কিন্তু ই এক ভয়াৱহ যে আন্দোলনলৈ ৰূপান্তৰিত হ'ব এই কথাখিনি কিন্তু স্পষ্ট গতিকে সময় আছে নৰেন্দ্ৰ মোদীৰ হাতত সময় আছে অমিত শ্বাহৰ হাতত সময় আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত সময় আছে সময় থাকোঁতে আপোনালোকে বুজ লওক
শেহতীয়াভাৱে যিখন লোকসভা ইলেকশ্যন হৈ গৈছে আপোনালোকক ইতিমধ্যে ৰাইজে প্ৰত্যুত্তৰ দিছে যে কা গৃহীত কৰি আপোনালোকৰ কেনেধৰণৰ অৱস্থা হৈছে, আপোনালোকে কেনেধৰণে এখন ওলমা চৰকাৰ গঠন কৰিবলগীয়া হৈছে, আৰু যদি আপোনালোকে একেটা স্থিতিতে যদি অটল হৈ থাকে অনাগত 2026 চনত যে আপোনালোকক পুলিয়ে পোকাই সমগ্ৰ অসমৰ পৰা যে অসমীয়া ৰাইজে যে উৎখাত কৰি দিব এই কথাখিনি স্পষ্ট। ধন্যবাদ। চাওক, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন যিখন আমাৰ কেন্দ্ৰীয় চৰকাৰ, এই কেন্দ্ৰীয় চৰকাৰখনে আচলতে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো প্ৰস্তাৱনাত উল্লেখিত যিটো ধৰ্ম নিৰপেক্ষতা শব্দটো, সেই ধৰ্ম নিৰপেক্ষতাক সম্পূৰ্ণভাৱে ভৰিয়ে মোহাৰি তেখেতসকলে কেৱল মানে ৰাজনীতি কৰাৰ স্বাৰ্থত বা কেৱল ভোটৰ লালসাত তেখেতৰ গাদী ৰক্ষাৰ স্বাৰ্থতে কিন্তু এই যিখন বিতৰ্কিত আইন নাগৰিকত্ব সংশোধনী আইনখন তেখেতসকলে কাৰ্যকৰী কৰিছে। আৰু বিশেষকৈ এই নাগৰিকত্ব সংশোধনী আইনৰ যিখন আইন, এই আইনখনে কিন্তু অসমত বৰ বেয়া ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব। যিহেতু আমি অসমীয়া জাতিটো, অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ইতিমধ্যে 48% হ্ৰাস পালে, কিন্তু আপোনালোকে নিশ্চিতভাৱে জানে যে যিখন আমাৰ ইয়াত যিহেতু NRCৰ জৰিয়তে প্ৰায় 19 লাখ বাংলাদেশী ইয়াত চিহ্নিত হৈছিল, যিহেতু ইয়াত যদি কাখন প্ৰযোজ্য হয় প্ৰায় 10 লাখৰো অত্যাধিক হিন্দু বাংলাদেশী ইয়াত নাগৰিকত্ব পাব। আৰু 10 লাখ যদি হিন্দু শৰণাৰ্থীয়ে নাগৰিকত্ব পায়, তেতিয়াহ'লে আমাৰ অসমীয়া ভাষা কোৱা লোকৰ সংখ্যাতকৈ তেখেতসকলে বাংলা ভাষা কোৱা বা বেলেগ ভাষা অন্য ভাষা কোৱা লোকৰ সংখ্যা নিশ্চিতভাৱে বৃদ্ধি হ'ব। আৰু তেনে ক্ষেত্ৰত আমাৰ অসমীয়া ভাষাৰ প্ৰতি, অসমীয়া সংস্কৃতিৰ প্ৰতি, অসমীয়া সকলো সভ্যতাৰ প্ৰতি কিন্তু এটা ভাবুকি সৃষ্টি কৰি আহিব। সেয়েহে আমি অসম জাতীয় যুৱ ছাত্ৰৰ বিষয়ত আজি কেন্দ্ৰীয় সমিতি আহ্বানমৰ্মে ধেমাজি জিলা সমিতিয়ে ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই নাগৰিকত্ব সংশোধনী আইন অতি শীঘ্ৰে বাতিল কৰাৰ দাবীত আমি অৱস্থানমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে এই বিতৰ্কিত আইনখন অতি সোনকালে প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদৰ লগতে আহ্বানত অসমৰ প্ৰতিজন নাগৰিকে কিন্তু পুনৰবাৰ ৰাজপথ কঁপাই তুলিবলৈ বাধ্য থাকিব। মুখ্যমন্ত্ৰীয়ে যিহেতু এটা ডাটা দিছে যে প্ৰায় 8জন মানুহে আবেদন কৰিছে বুলি কৈছে ইয়াৰ কাৰণে, তাৰ যিটো ৱেবছাইট খুলি দিছে তাতে, তেখেতলোকৰ সেইটো বক্তব্যটো কি ক'ব বিচাৰিব? চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে আমি ৰাজপথৰ আন্দোলনৰ সামন্তলৈকে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰু ইতিমধ্যে সেই প্ৰক্ৰিয়াৰ কামত আমাৰ কেন্দ্ৰীয় নেতৃত্বই সুচাৰুৰূপে আগবাঢ়ি গৈ আছে।